Hello everyone, welcome to my channel. So guys, আজি আপোনালোকৰ ওচৰলৈ এটা বিশেষ খবৰ দিবলৈ মই আহিছো আৰু এই খবৰটো হৈছে দীপলিনা ডেকাৰ ওপৰত। So guys, তেওঁ দীপলিনা ডেকা পৰিছে প্ৰেমত। এতিয়া কথাটো সবৰে প্ৰশ্ন এইটোৱে যে কিহৰ প্ৰেমত পৰিছে, কাৰ প্ৰেমত পৰিছে। ভিডিওটো একেবাৰে শেষৰলৈকে চাই যাব। তাত তেওঁ নিজৰ মুখেৰে ইমান ধুনীয়াকৈ বুজাই দিছে তেওঁ কিহৰ ওপৰত প্ৰেমত পৰিছে। ভিডিওটো ভাল লাগিলে সাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল। তেনেহলে বলক ভিডিওটো আমি স্টাৰ্ট কৰোঁ। Everyone, so মই ইয়াত আছো কাঞ্চনজঙ্ঘা ফ্লোটিং ৰেষ্টুৰেণ্টত। মোৰ পিছফালে বগীবিল দলং। So I'm enjoying, খুব ভাল লাগিছে। আচলতে অসমখন খুব ধুনীয়া হয়। খুবেই অসম সিন্স চাইল্ডহুড সৰুৰ পৰা আৰু যিমান বেছি এক্সপ্ল'ৰ কৰিছোঁ অসমখনক সিমান বেছি অসমৰ প্ৰেমত পৰিছোঁ আৰু অ'কে বাই বাই। যিসকলে এনেকুৱা ধৰণৰ খবৰৰ ওপৰত ইণ্টাৰেষ্টেড আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। পিছলৈ ইয়াতকৈ ভাল খবৰ মই আপোনালোকলৈ লৈ আহিম। আকৌ লগ পাই আছোঁ পুনৰ এটি নতুন খবৰ লৈ।